নমস্কাৰ বন্ধুসকল, মই ভাইটি কৈছোঁ যে কালিলৈ পৰা অখণ্ড ভাগৱত পাঠ আছে আৰু আজি হ'ল আমাৰ শুকুৰবাৰ। কালিলৈ পৰা শনিবাৰৰ পৰা আৰম্ভ হ'ব আৰু ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈছে। আমাৰ গাঁৱত কেনেকৈ প্ৰস্তুতি হৈছে মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। এইপিনে চাওক, প্ৰায় 100 মিটাৰমান এইপিনে লাইট লাগি আছে, মানে টুনি ছেট লাগি আছে আৰু এইপিনে লাগি আছে 100 মিটাৰমান লাইট। এতিয়া ৰাস্তাতে দুই চাইডে আমি দিয়া হৈছে, চাকিৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু এইদৰে চাকি দিয়া হৈছে। আমাৰ গাঁওখন আছে 2.5 কিলোমিটাৰ আৰু 2.5 কিলোমিটাৰ সম্পূৰ্ণ এইদৰে বাঁহ পুতি দিয়া হৈছে। মই আপোনালোকক কালিলৈ দেখুৱাই আছোঁ আৰু এতিয়া মই নামঘৰৰ ভিতৰত কি হৈ আছে সেইখিনি দেখুৱাই আছোঁ। আৰু আমাৰ এয়াই হৈছে একদম নামঘৰৰ মূল প্ৰৱেশ দ্বাৰ আৰু এইপিনে দুজন আছে, আপুনি গায়ন এইপিনে খোল লৈ আছে, এইপিনে তাল লৈ আছে আৰু আমাৰ এই দুভাগ হ'ল একদম পাৰ্মানেণ্ট। এই দুভাগ আমাৰ তোৰণখনৰ তলতে থাকেই সদায়। আৰু এইপিনে সোমাই আহক, এইখিনিতে পাব এগছ ডাঙৰ অক্ষয়, এগছ ডাঙৰকৈ চাকি জ্বলি থাকিব এইখিনিতে। আৰু এইপিনে দুজন ভক্তই আমাক, বৈষ্ণৱপ্ৰাণ ভক্তই আমাক আদৰণি জনাই থাকিব। ইয়াৰ পিছতে পাম আমি মৎস্য, কুৰ্ম, নৰসিংহ এইদৰে পাই থাকিম। আৰু এয়া সোমাই অহা পথতেই আছে, এইদৰে আহি থাকিব পাৰিব। আৰু এইদৰে অলপ দূৰ গ'লেই আৰু এইখিনিতে আমাক কিছু কঠীয়া সিঁচা আছে। তাৰপাছত আমি এইদৰে যাম ভিতৰলৈ আৰু এয়া কাৰ্যালয়ত সকলো বহি আছে, এই ৰেৱতদা বহি আছে। ব্যাসদেৱ আৰু সুখমণিয়ে কথোপকথন কৰি আছে আৰু এখন অৰণ্য আপোনালোকে জানেই। আপোনালোকক আজি মই এই ভিডিঅ'টো একদম সৰুকৈ দেখুওৱাৰ উদ্দেশ্য হৈছে যিসকল আমাৰ ঘৰৰ আৰু দূৰসকলকো কৈছোঁ আপোনালোক আহিব আমাৰ ভাগৱতলৈ, আপোনালোকক নিমন্ত্ৰণ জনালোঁ। গতিকে আজিলৈ বাই বাই, জয় অসম। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আমাক দেখা পাব।